হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ ৰাধা ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ খুবেই ভাল লাগিবলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল ঋষিৰ পৰা ৰাধাৰ খুৰাকে পইচা লোৱা ৰাধাই দেখি গৈছিল আৰু এই পইচাখিনি তুমি কি কাৰণে লৈছা বুলি সোধাত ঋষিহঁতৰ ঘৰৰ কামৰ বাবে লৈছো বুলি খুৰাকে মিছাকৈ কৈছিল ইফালে আকৌ গৌৰীৰ ককায়েকে ৰাধাক আকৌ লগ পাইছিল আৰু পিপলু নামৰ ড্ৰাইভাৰজনৰ ঘৰ ক'ত সুধিছিল আৰু সহায় কৰিবৰ বাবে কৈছিল আৰু সেইটো সময়তে ৰাধাই সেই ল'ৰাজনক দেখি গৌৰীৰ ককায়েকক দেখুৱাই দিছিল আৰু অৱশেষত গৌৰীৰ ককায়েকে সেই ড্ৰাইভাৰজনক ধৰিব পাৰিছিল আৰু ড্ৰাইভাৰজনক পুলিচৰ হাতত গতাই দিছিল আৰু এই সকলোবিলাক কাম যে মোক চন্দন বৰপূজাৰীয়ে কৰিবলৈ দিছিল সকলোবিলাক কথা কৈ দিছিল আৰু গৌৰীৰ ককায়েকে আচল সত্যটো জানি গৌৰীৰ ওচৰলৈ গৈছিল আৰু চন্দনে মোক টকাৰ বাবে হত্যা কৰিবলৈ চেষ্টা কৰিছিল বুলি কৈছিল আৰু গৌৰীয়ে এই কথাবিলাক আগতেই গম পায় বুলি জানি গৌৰীৰ ককায়েক আচৰিত হৈ পৰিছিল আৰু গৌৰীক বহুত বেছি বেয়া পাই ঘৰৰ পৰা গুচি আহিছিল আৰু মই চন্দনক শাস্তি দিমেই বুলি কৈছিল আৰু ককায়েকে গৌৰীক বেয়া পোৱাৰ বাবে গৌৰীয়ে মনত বহুত বেছি দুখ কৰিছিল আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব গৌৰীৰ ককায়েকে আজি চন্দনক জেলত লগ কৰিবলৈ যাব আৰু তই টকাৰ বাবে এইখিনি কিয় কৰিলি বুলি সুধিব এতিয়া বাৰু ঋষিৰ ককায়েকে গৌৰীৰ ককায়েকক কি উত্তৰ দিব বাৰু আৰু ঋষিয়ে বাৰু নিজৰ ককায়েকৰ জামিনৰ বাবে চেষ্টা কৰিবনে গতিকে এই সকলোবিলাক জানিবলৈ হ'লে চাই থাকক ৰাধা ধাৰাবাহিকখন ভিডিঅ'টো ভাল পালে এটি লাইক কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক